পারমিশন আছে না মুখ্য কথা মারিছে মুখ্য কথা মারি মুখ্য কথা মারিছে মুখ্য পোস্ট করছে দেখিলে পাইছে আৰক্ষীয়ে বাধা দিছে প্ৰতিবাদী দলটোক দেখিলে পাইছে আৰক্ষীয়ে বাধা দিছে আৰু আৰক্ষীয়ে এইমতে দেখিলে পাইছে কেনেধৰণে হেতাহতি লাগিছে আৰক্ষীৰ সৈতে আমাক অক্সিজেন লাগে কাৰণ আমি হিমন্ত বিশ্বৰ দৰে এচি ৰুমত বহি থাকিব নোৱাৰো আৰক্ষীয়ে হতাহতি দেখিলে পাইছে ছাত্ৰ সমাজক বাধা দিয়া দেখা গৈছে দেখিলে পাইছে পারমিশন আছে পারমিশন আছে না মুখ্য কথা মারিছে মুখ্য কথা মারি মুখ্য কথা মারিছে মুখ্য পোস্ট করছে হাই হেল্ল' নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ মই প্ৰাঞ্জল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালেই আছে মই আজি কেইবাদিনৰ মূৰত এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু পোনপ্ৰথমে মই সকলোকে পোহৰৰ উৎসৱ দীপাৱলীৰ বহুত শুভেচ্ছা জনালোঁ সকলোকে আৰু যিহেতু আজি দিৱালী সকলোৱে আনন্দ ফূৰ্তি কৰক আৰু সকলোৰে জীৱনটো আচলতে দীপাৱলীৰ যি চাকিৰ পোহৰে তোলক তাকে কামনা কৰিছোঁ আৰু আজিৰ ভিডিঅ'টোৰ বিষয়টো হৈছে ইতিমধ্যে আপোনালোকে সকলোৱে গম পায় যে গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰত থকা প্ৰায় 200 বছৰতকৈ পুৰণি কেইজোপামান গছ আচলতে এখন উৰণীয়া সেতু বনাবৰ কাৰণে আচলতে কাটি পেলোৱাৰ কথা উত্থাপন হৈছে বিভিন্নজনে প্ৰতিবাদ কৰি আছে আৰু ইতিমধ্যে হেতু আচলতে নিউজটো সকলো নিউজ চেনেলতে বাজি আছে এতিয়া কথাটো হ'ল এই 200 বছৰীয়া পুৰণি গছকেইজোপা এখন উৰণীয়া সেতু বনাবৰ কাৰণে যি কটাৰ কথা কৈছে এই কথাটো আচলতে কিমান দূৰ গ্ৰহণযোগ্য কাৰণ উন্নয়ন আমাক লাগে কিন্তু উন্নয়নৰ নামত আমি প্ৰকৃতিক ধ্বংস কৰাটো আচলতে কিমান দূৰ আমাৰ কাৰণে ভাল হ'ব বা আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে আচলতে এয়া কিহৰ সংকেত আমি প্ৰকৃতিক ৰক্ষা কৰিও সেই গছকেইজোপা নকটাইকৈও আমি যদি সেই উৰণীয়া সেতুখন বনাব পাৰোঁ তাৰ যদি আমি বিকল্প উলিয়াব পাৰোঁ এয়াই আচলতে আমাৰ তেতিয়াহে আমি সফল হ'ম আৰু আমি উন্নয়নৰ নামত যদি আমি এফালৰ প্ৰকৃতিক ধ্বংস কৰি যাব লগা হয় সেই উন্নয়ন আচলতে কোনো কামৰ নহয় বুলি মই ভাবোঁ আৰু সেইকাৰণে আজি গুৱাহাটীবাসীয়ে বিভিন্নজনে গৈ প্ৰতিবাদ কৰিছে আৰু আপোনালোকে দেখিছে আচলতে পুলিচৰ লগত হতাহতিও হৈছে বিভিন্ন আচলতে সেই প্ৰতিবাদস্থলীত পুলিচে বাধা দিছে প্ৰতিবাদকাৰীসকলক আৰু তেওঁলোকে কৈছে যে আপোনালোকৰ ওচৰত প্ৰতিবাদ কৰিবলৈ পাৰমিশ্যন আছে নেকি কিন্তু কথাটো হ'ল সেই গছকেইজোপা ৰক্ষা কৰিবলৈ আচলতে কেইজনমান ব্যক্তি বা একাংশ ব্যক্তি যেতিয়া ৰাজপথলৈ ওলাই যাবলগীয়া হৈছে আজিৰ দিনত কিন্তু তেনে সময়ত আচলতে পুলিচে প্ৰশ্ন কৰিছে আপোনালোকৰ ওচৰত পাৰমিশ্যন আছেনে এতিয়া প্ৰশ্নটো হ'ল যে এজোপা গছ কাটিবলৈ যেতিয়া আচলতে কোনোবাই বিচাৰে যেতিয়া এজোপা গছ কটাৰ কথা চিন্তা কৰে সেই গছজোপা কটাৰ ক্ষেত্ৰত আচলতে তেখেতলোকক পাৰমিশ্যনৰ প্ৰয়োজন যে গছকেইজোপা কাটিব পাৰিব নে নোৱাৰে নে কোনো একো নোহোৱাকৈ গছকেইজোপা কাটিবলৈ ওলাইছে কথাটো হ'ল সেই গছকেইজোপা ৰক্ষা কৰিবলৈ যোৱা মানুহকেইজনকহে উল্টাই প্ৰশ্ন কৰা হৈছে যে আপোনালোকৰ ওচৰত পাৰমিশ্যন আছে নেকি এয়া আচলতে বহুত দুৰ্ভাগ্যজনক কথা কাৰণ আমি সৰুতে পঢ়িছিলোঁ এটা কবিতা আপোনালোকৰ মনত আছেনে নাই নাজানো সেই যে বিয়াৰ কাৰণে এজোপা আমলখি গছ কটাৰ আমি কিবা এটা এনেকৈ কবিতা এটা আছিলে কবিতাটো মোৰ মনত নাই কবিতাটোৰ নামটো আছিলে চাগে গছ ভাল পোৱা ককা এনেধৰণৰ কিবা আছিলে আৰু সেই গছ ভাল পোৱা ককাৰ আজি খং উঠিছে আৰু প্ৰতিবাদলৈ ওলাই প্ৰতিবাদ কৰিব লগা হৈছে ৰাজপথলৈ ওলাই আহিব লগা হৈছে সেই কেইজোপামান গছ ৰক্ষা কৰিবৰ কাৰণে আপোনালোকে যদি গুৱাহাটীত আহে বা যিসকলে গুৱাহাটীত আহি থাকে তেখেতলোকে নিশ্চয়কৈ জানে যে গুৱাহাটীখনত প্ৰায় আজিৰ দিনত গছ গছনি প্ৰায় দেখিবলৈ পোৱা নাযায় আজি অলপ দিনৰ আগত যি জুৰত অভাৰব্ৰিজ বনি গ'ল সেই উৰণীয়া সেতুখন বনাওঁতেও বিভিন্ন আচলতে তাৰ আশে পাশে থকা গছ আচলতে কাটি পেলাব লগা হৈছিলে সেই উৰণীয়া সেতুখন বনাবৰ কাৰণে ঠিক তেনেদৰে সেই দীঘলী পুখুৰীৰ পাৰতো সেই গছকেইজোপা কটাৰ কথা এতিয়া উত্থাপন হৈছে এতিয়া কথাটো হ'ল দীঘলী পুখুৰীত যিসকল মানুহে আহিছে গুৱাহাটীৰ দীঘলী পুখুৰীত আপোনালোকে চাব গুৱাহাটীৰ আন ঠাইবোৰতকৈ দীঘলী পুখুৰীৰ সৌন্দৰ্যটোৱে বেলেগ আৰু সেই গছকেইজোপাই আচলতে সেই দীঘলী পুখুৰীৰ সৌন্দৰ্য
আৰু তাত পৰিৱেশটো বহুত ঠাণ্ডা হয় আৰু এটা খুব ধুনীয়া পৰিৱেশ হয়। আৰু তেনে এটা পৰিৱেশ যদি সেই গছকেইজোপা কাটি পেলোৱা হয়, সেই দীঘলী পুখুৰী আমি কল্পনা কৰিবই নোৱাৰোঁ মানে কেনেধৰণৰ এটা পৰিৱেশ হ'ব তাত। আৰু সেইটো ভাবি বহুতে আচলতে ইয়াৰ বিৰোধিতা কৰিছে। আৰু তাতকৈ ডাঙৰ কথা, আমাক স্কুলত পঢ়াইছে, সৰুৰ পৰাই LP স্কুলৰ পৰাই আমি পঢ়িবলৈ পাইছোঁ যে গছ আমি পৰাপক্ষত যিমানে যি হ'লেও গছজোপা আমি ৰক্ষা কৰি বাকী কামখিনি আমি আগবঢ়াব লাগিব। গছ কটাটো আচলতে কিমান ডাঙৰ আমাৰ কাৰণে ভয়ংকৰ পৰিণতি হ'ব পাৰে ভৱিষ্যতৰ কাৰণে, এই আচলতে আমি সৰুৰ পৰাই আমাক পঢ়াইছে, আমি শিকিছোঁ। তাৰপিছত আজিৰ দিনত যদি সেই ছাত্ৰ এজনে গৈ পেলাই যদি যেতিয়া ৰাজপথত গৈ গছজোপা নাকাটিব বুলি গৈ প্ৰতিবাদ কৰিবলৈ যায়, তাত আকৌ ওলোটাই আৰক্ষীয়ে প্ৰশ্ন কৰে যে আপোনালোকে পাৰ্মিশ্যন ক'ত পালে প্ৰতিবাদলৈ ওলাই আহি মানে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিবৰ কাৰণে। এয়া আচলতে বহুতেই বেছি কি বুলি ক'ম, এটা বহুত দুৰ্ভাগ্যজনক কথা। তো আশা কৰোঁ যে হিমন্ত বিশ্ব শৰ্মাই আশ্বাস দিছে যে আমি তাৰ বিকল্প কিবা উলিয়াব পাৰোঁ নেকি, কিন্তু হ'লেও মই বিচাৰোঁ মোৰ ফালৰ পৰা যে গছকেইজোপা থাকক। আৰু বহুতেই পুৰণি 200 বছৰীয়া পুৰণি কিছুমান গছ আছে তাত সেই এলেকাটোত, আৰু গছকেইজোপা ৰক্ষা কৰি তাৰ কিবা এটা বিকল্প উলিয়াই যাতে সেই উৰণীয়া সেতুখন বনায় তাকে কামনা কৰিছোঁ। আৰু পুনৰবাৰ মই আপোনালোকক সকলোকে দীপাৱলীৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু লগতে মই আপোনালোকক এটা অনুৰোধ জনাইছোঁ, এই দীপাৱলীৰ আজি যিহেতু সকলোৱে দীপাৱলীৰ আনন্দত ফূৰ্তিত আচলতে ফটকা ফুটাব, কিন্তু এই ফটকা বা আনন্দ ফূৰ্তিৰ নামত, আতচবাজীৰ নামত যাতে আপোনালোকে এই যি ৰাজপথত থকা জন্তুবিলাক যেনে কুকুৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ জীৱ জন্তু আচলতে ৰাজপথত থাকে, বাস কৰে, সেই জীৱ জন্তু বা কুকুৰবিলাকক দেখা যায় দীপাৱলীত আচলতে বিভিন্নজনে তেখেতলোকৰ ওপৰত অত্যাচাৰ চলাই আচলতে ফটকা ফুটাই দিয়ে, কিবা কৰে নহয়, এনেধৰণৰ বিভিন্ন ধৰণৰ কাম কৰাই দেখা যায়। তো আপোনালোকলৈ অনুৰোধ যে আপোনালোকে তেনেধৰণৰ কাম নকৰিব। তেখেতলোকো আচলতে আমাৰ দৰেই এটা জীৱলৈ জীয়াই আছে। তো আমাৰ দৰে তেজমহৰে তেখেতলোককো আচলতে ভগৱানে তৈয়াৰ কৰিছে। তো আপোনালোকলৈ অনুৰোধ তেনেধৰণৰ কাম নকৰিব আৰু আপোনালোকে আনন্দ ফূৰ্তি কৰক দীপাৱলীৰ। তো আৰু যিহেতু পোহৰৰ উৎসৱ, সমগ্ৰ পৃথিৱীখন বা সমগ্ৰ দেশ আচলতে জিলিকাই পেলাওক পোহৰে, তো তাকে কামনা কৰিছোঁ। এয়াই আছিল আজিৰ ভিডিঅ'টো যদি ভাল পালে নিশ্চয়কৈ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। ধন্যবাদ।